কেতিয়াবা এনেকুৱা হৈছেনে? এই ধৰক প্ৰথম দৃষ্টিতেই কাৰোবাক আপোনাৰ ভাল লাগি গৈছে? কেতিয়াবা এনেকুৱা হৈছেনে? এই ধৰক এবাৰ কথা পাতিয়ে তেওঁৰ প্ৰতি কিবা এটা আপোনাৰ ভাল ভাৱ জাগি উঠিছে? কেতিয়াবা এনেকুৱা হৈছেনে? এই ধৰক অচিনাকিজনে পঠিওৱা ভইচ ৰেকৰ্ডিংটো এবাৰ প্লে কৰিয়েই তেওঁৰ মাতটোত আপুনি হেৰাই যাব ধৰিছে? কেতিয়াবা এনেকুৱা হৈছেনে? এই ধৰক তেওঁৰ ষ্টেটাছত লগোৱা সেই ফটোখনে আপোনাক তেওঁৰ হাঁহি আৰু চকুজুৰিৰ প্ৰেমত পৰিবলৈ অলপ হ'লেও বাধ্য কৰাইছে? কেতিয়াবা এনেকুৱা হৈছেনে? এই ধৰক তেওঁৰ চাটটো উলিয়াই কিবা এটা দিওঁ বুলি ভাবিও আপুনি বাৰে বাৰে থমকি ৰৈছে? কেতিয়াবা এনেকুৱা হৈছেনে? এই ধৰক সেই মানুহজনৰ প্ৰতিটো মেছেজে আপোনাৰ মুখত এটি হাঁহি ফুটাই তুলিছে? কেতিয়াবা এনেকুৱা হৈছেনে? এই ধৰক আপোনাৰ ফটো বা ষ্টৰিত দিয়া তেওঁৰ সেই লাভ ৰিয়েক্টটোৱে আপোনাক অলপ হ'লেও কিবা অকণ ভাবিবলৈ বাধ্য কৰাইছে? কেতিয়াবা এনেকুৱা হৈছেনে? এই ধৰক তেওঁৰ নামটো চাৰ্চ কৰি তেওঁৰ ষ্টৰি বা ষ্টেটাছটো চাবলৈ আপোনাৰ হাতৰ আঙুলিবোৰ চাৰ্চ বাৰত নজনাকৈ ব্যস্ত হৈ পৰিছে? কেতিয়াবা এনেকুৱাও হৈছেনে? এই ধৰক তেওঁৰ অনুপস্থিতিয়ে আপোনাক অলপ হ'লেও মনটোক কোনোবাখিনিত সেমেকাই তুলিছে?